মই নিপিন্ধো কেলা মই ছাগলী খুৱাওঁ এইবিলাক গৰু খুৱাওঁ ছাগলী খুৱাওঁ ঠিক আছে তোৰ নিচিনা ডাঙৰ কোটি ঢাকিবৰ কাৰণে কলপাতেই লাগিব ন হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছা আৰু ভালেই থাকা হাঁহি থাকা আৰু দাঁত দেখাই থাকা কাৰণ মই আহি গ'লো আপোনালোকৰ মাজত পুনৰ এটা roast ভিডিঅ' লৈ তো এই ভিডিঅ'টো কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কোনেও নিজৰ গাত পাতি একেবাৰে নলব আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তাৰ বাবে মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল দেখা পাইছে দুৰুকৈ বুকুতে সোমাই কিন্তু মইতো ভাবি আছো আৰু কিবাহে সোমাই যাব কোনোবা ফালে কিবা সোমাই যাব অহা 1 জানুৱাৰীত মোৰ জন্মদিন আৰু মই বাৰ্থডে পাৰ্টি কৰিম তো বাৰ্থডে পাৰ্টি কৰিবৰ কাৰণে মানে মোৰ ইমানো পইচা নাই যে মই ডাঙৰকৈ কৰিম তো মায়ে কৈছে মানে গেছ আৰু কোনোবাই কৈছে বোলে হিটাৰ ইণ্ডাকচন তো মই ভাবিছো সুমি ডাঙৰ কোটিকে আদি সোমুৱাই দিম কে गजब बेइज्जती है आई तो होता मुके बिकार करे का हां के बिकार तो पैसा से तो कापड़ दोतर तो कापड़ पिन के भिडियो बनसे मोर पैसा নাই কারণে কম্বল উড়ি के भिडियो बा साला এই তো মোবাইলটা মই রাস্তা পাইছো কেনে ভিডিও দি আছো সালা গম না পানি কি পয়সা নাই কারণে ভিডিও এনেকা দি আছো না বহি আছে কোট বহি আছে যত সোমাই যাব তোত তো গম পাইছে এখন কেৰাহী তো এখন ডাঙৰ কেৰাহীৰ ওপৰত কোনে বহে পকৰি বহে তো এটা এটা পকৰি হ'ব পাৰে সাগে তো নাজানো আৰু কি আৰু নামটো গম পাই না নাই আমাৰ এইজনীৰ নামটো হৈছে সুমি ডাঙৰ কোটি কি আছিলে দাদা সুমি ডাঙৰ কোটি নহয় ডাংকাটি হয় ডাংকাটি অ সৰি সুমি ডাং কাটি সেট এইবিলাক নাম হ'ল নেকি কেলা ধুত হ'ব দে ডাঙৰ কোটি দে তোৰ নাম আজিপা দিলো মই কেলা সুমি ডাঙৰ কোটি কাৰণ তাই গোটে গাড়ালত খৰি আনিম তাইক ধৰি দিম ইয়াত সোমুৱাই জ্বলি যাব ঠিক আছে তো দিম তাইকে ভৰাই দিম এবাৰ চৌকাত তাইকে ভৰাই দিম ঠিক আছে ঐ ছাগলীজনী লৈ আ কলপাত খাব লাগে ওই দেখা নাই কি নতুন ড্রেস এই দাম কাটিয়ে লগাইছে তো তোর নিচিনা মানুহে এনেকা ড্রেস পিন্ধিব নাপাও ঐ দেখা নাই নেকি নতুন ড্ৰেছ তহঁতৰ নিচিনা মানুহে পিন্ধিয়েই পোৱা নাই মইতো পিন্ধি পোৱা নাই মই নিপিন্ধো কেলা মই ছাগলী খুৱাওঁ এইবিলাক গৰু খুৱাওঁ ছাগলী খুৱাওঁ ঠিক আছে তোৰ নিচিনা ডাঙৰ কোটি ঢাকিবৰ কাৰণে কলপাতেই লাগিব ন কলপাত সাইজ কি এইটো কিন্তু পিন্ধিছে কলপাত কোনো আদিম যুগৰ মানুহ আছিল নেকি কেলা গছৰ পাত পিন্ধি আছ যে তুই ডিজিটাল যুগত কি বাল কৰি আছ মোৰ লগা না পাতা না পততে সালা বেইজ্জতি লোক সালা তো গাইছ এই কেলা নামটো এই ডাঙৰ কোটি এই ডাংকাটিৰ লগত কোনেও পাতা নাপায় नहीं তই যে ইমান ফুটানি মাৰি আছ লাষ্ট ফিনিশিঙত কি হ'ব জানো এই বাসুতে চাওঁতে গৈ কেলা তই এই এনেকুৱা মতা পাবি সহজ ভাষাত ক'ব গ'লে তই এনেকুৱা মতা পাবি ঠিক আছে এটো কাৰণে বেছি নামাতিবি বেছি নকবি আৰু বেছি ওপৰলৈ নুঠিবি নহলে গম পাইছ তইতো সকলোকে এটা বস্তু দেখাই থাকা এইটো নেদেখাবি এইটো নহয় এইটো নেদেখাবি এইটো বেয়া কথা তুমি যদি নাজানা মই তোমাক কৈ দিছো তো গাইস আজিৰ কাৰণে ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এই সুমি ডাঙৰ কোটিয়ে তৰিকা সুমি ডাংকাটি ওচৰলৈ জানো গৈ পাই ভিডিঅ'টো আৰু সুমি মজা আজি তোমাক দিছো পুৰা ফালি তো বেয়া নাপাবা সুমি ডাংকাটি ডেসক্ৰিপচনত লিংকটো দিয়া আছে সকলোৱে ভিডিঅ'বোৰ চাবা আৰু মোৰ ভিডিঅ'টো চাবা ঠিক আছে তো মোৰ ভিডিঅ'টো চাবা আৰু মানে এনেকৈ বেছি ফুটানি মাৰি থাকিলে কি হয় সেই ভিডিঅ'টো অকমান চাই লওক লাষ্ট টাইমত কি পজিশনৰ মতাবিলাক মানে হাজবেণ্ড বিলাক কি পজিশনৰ হয়তো চাওক তো গাইস সেকেন্ডে এটা কথা কওঁ पैसा ये पैसा है ठीक है तो पैसा बोला বস্তুটো এনেকুৱা আমি লৰা মানুহখিনিয়ে কোনোদিন টকাৰ কাৰণে পইচাৰ কাৰণে সম্পত্তিৰ কাৰণে বুঢ়ী তিৰি বিৰা পাতা নাই বয়সতকৈ অধিক তেনেকুৱা ধৰণৰ মানে ওয়াইফ লোৱা নাই পাৰ্টনাৰ বনোৱা নাই জীৱন সংগী বনোৱা নাই কিন্তু ছোৱালীখিনিয়ে টকাৰ কাৰণে কি কৰিছে চাইছে দেখিছে আৰু মই দেখাম এতিয়া
তো টকা কাৰণে টপা আংকুল লৈছে পেটুলা আংকুল লৈছে কিন্তু আমাৰ ল'ৰাখিনিয়ে কোনো দিন লোৱা নাই কাৰণটো গম পাই টকা ন টকাটো আমিয়ে কামাম আমি বুঢ়া হ'লেও হ'ব আমাৰ লগত কুমলি আহিব কিন্তু ছোৱালীখিনিয়ে কি কৰিছে বুঢ়া মানুহৰ লগত বিয়া হৈছে বাপেকৰ নিচিনা বয়স ইয়া এজনী চাওক মই দেখাই আছো এতিয়া নেক্সট ভিডিঅ'টো মই দেখাম চাওক কাৰ লগত বিয়া হৈছে ক'ত ফুল ক'ত কয়লা জ্বলিতো যাবই ন তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল বহুত দিনৰ মই ভিডিঅ' দিব পৰা নাই মোৰ এটা প্ৰব্লেম আছিলে গম পোৱা নাই চাগে নাই গম পোৱা নাই চ' মোৰ এই চেনেলটো যেতিয়া মই খুলিছোঁ তাৰ আগত মোৰ এটা এক্সিডেণ্ট হৈছিলে সেইটো কাৰণে মই হাতত এংগল লগাই থাকোঁ বা এইবিলাক বেণ্ডেজ চেণ্ডেজ লগাই ভিডিঅ' বনাওঁ তো কিছুৱে মোক কমেণ্ট কৰি সোধে কিছুমানে মোক পাৰ্চনেল মেছেজো কৰে মেইল কৰি সুধিছে হাতত এংগল লগোৱাটো কি ষ্টাইল নেকি ন ব্ৰ এইটো মোৰ ষ্টাইল নহয় ঠিক আছে এখন আদিতে ইমানলৈ যায় আৰু এখনত নাযায় এইটো মোৰ এতিয়া মানে ফ্ৰেকচাৰ এটা আছে চ' এইটো মোৰ সম্পূৰ্ণ ভাল হোৱা নাই তো আশা কৰোঁ এইটো ভাল হ'ব সোনকালে তো ভাল হ'লে সম্পূৰ্ণ ভিডিঅ'বিলাক চাই থাকিব আৰু যদি আপোনালোকে ব্লগ চাই ভাল পায় চ' মোৰ এটা ব্লগ চেনেল আছে তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তো ডিছক্ৰিপশ্যনত বক্সত যাওক চেনেলটো ভিজিট কৰক চাওক ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাব কাষত থকা ঘণ্টি বটানটো একেবাৰে লাহেকৈ টিপিব ডিছপ্লে বনাই যাব ঠিক আছে लेकिन सब्सक्राइब तक करना है तो चलो